হেল্ল'। ছাৰ নমস্কাৰ। নমস্কাৰ, কওক। মই বাবুলালী হাজৰিকাই ক'লো, চিনি পালে? হা? মই বাবুলালী হাজৰিকাই কৈছো, চিনি পাইছে? শ্ৰীৰামপুৰৰ পৰা কৈছে নেকি? নাই গোলাঘাটৰ পৰা। কওক। হয় হয়, মানে কালি আপোনাৰ এটা বাতৰি পালো, সেই সন্দৰ্ভত জানিব বিচাৰিছো। কওক। আপুনি বি পি এফ দলত যোগদান কৰিলে নেকি? হয়। হয় হয় হয়। আপোনাৰ মানে উদ্দেশ্য কি বি পি এফত যোগদান কৰা? উদ্দেশ্য আমাৰ ইউটিউব যাতে আছে তাতে আমি মানে ইউটিউবৰ কাৰণে আমি তাৰ চাপৰ্ট দিছো। মানে আমাৰ ইউটিউবৰ কাৰণে ইউটিউবক উৎখাত কৰিব লাগে। দিনত শেষ কৰাৰ ইচ্ছা মানে ইউটিউবে যিটো কৰিছে, মানে ইউটিউব এতিয়া চুবুৰীয়ালৈকে ভয়ৰ কাৰণে এতিয়া কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে, কংগ্ৰেছৰ লগত মিত্ৰতা কৰি বিজেপিত দি আছে। সেইকাৰণে মইতো বিজেপিৰ মানুহ, মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মানুহ, আৰু সেইকাৰণে আমি মানে বেগিন দি আছো যে ইউটিউব হওক আৰু কংগ্ৰেছ হওক, যাতে তেওঁলোকৰ কেণ্ডিডেট কেতিয়াও যাতে জিকি যাব নোৱাৰে, সেইকাৰণে আমি তেওঁলোকক চাপৰ্ট দিছো, আৰু তেওঁলোকক আমি বি পি এফ মানে এইবাৰ BTSC চৰকাৰ গঠন কৰিব, এইটো ফাইনেল। আপুনি এইটো অভিযোগ আনিব বিচাৰিছে আৰু কংগ্ৰেছে মিত্ৰতা কৰিছে কেৱল চুকু আলিৰ ভয়ত। হয় 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 হয়। তেওঁলোকে বুজি পাইছে যে চকুৰ আলিয়ে নহলে ধ্বংস কৰি দিব এ আই ডি এফ। হয় হয়। এতিয়া মিত্ৰতা হৈছে যদিও আপুনি নিষ্পেষ কৰিব পাৰিব। নিশ্চয় পাৰিম, নিশ্চয়। এটা চাব পাৰিব, বিজেপিত এটা চিটো কংগ্ৰেছ বা ইউডিএফে এটা চিটো নাপাব, এইটো আপোনালোকে লিখি ল'ব পাৰে। এটা চিটো নাপাব, আৰু আগন্তুক যে 2021 চনত এইখিনিও তেওঁলোকে হাৰিব। মানে এইটো ফলাফল এতিয়া আমাৰ বিজেপি ইলেকশ্যনৰ কাৰণে ফলাফলটো ৰাইজে পাব। হয়, সেইটো এতিয়া গম পাব যে কেইটা চিট পালে। তাৰমানে আপোনাৰ 2021 চনত যি আগন্তুক বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনতো আপোনাৰ AIDF আৰু কংগ্ৰেছৰ বিৰুদ্ধে পুৰা অৱস্থান থাকিব নেকি ৰাজনৈতিক ক্ষেত্ৰত? থাকিব, নিশ্চয় থাকিব। ঠিকে আছে, আপোনাৰ ভাল লাগিছে। বাকী বৰ্তমান যিটো BTR ইলেকশ্যন হৈছে, আপুনি এনে তাৰ 40খন আসনৰ ভিতৰত কোনে কিমান আসন পাব সম্ভাৱনা? আমাৰ সেইখিনি হলে আমি 35খন আসন BPF পাব, হয় আৰু UPPL পাব 2খন, হয় হয় আৰু 3খন পাব এখন পাব বিজেপি, হয়। আৰু 2খন পাব GSP গণ সুৰক্ষা পাৰ্টি নৱকৰণীয়া। আৰু মানে কংগ্ৰেছে একেবাৰে নীল হ'ব। কংগ্ৰেছ আৰু ইউডিএফ একদম জিৰ' হ'ব। হয়, মানে এইখিনি নীল হোৱাৰ মূলতে আপুনি বুলি ভাবে নেকি নিজকে, যে চকুৰ আলি অহাৰ কাৰণে BPF এনেকুৱা তেওঁলোকৰ একেবাৰে নীল হ'ব? হয়, এইটো নিশ্চয় হ'ব। ইউটিউব আৰু কংগ্ৰেছ মানে জিৰ' হ'ব, এইটো চকুৰ আলি অহাৰ কাৰণে হ'ব। ঠিক আছে, তেতিয়াহ'লে আপোনালোক শুভেচ্ছা থাকিল।